বিটিআৰ অঞ্চলবাসীৰ ওচৰলৈকে আমাৰ এটা নিবেদন আছে। আপোনালোকে জানে যে অকল বিটিআৰ অঞ্চল নহয়, অসমৰ গোটেইখিনি ডিষ্ট্ৰিক্টত, গোটেইকেইটা ডিষ্ট্ৰিক্ট আৰু 6 শিডিউল এৰিয়াত ইনক্লুডিং ধৰি লৈ পেলাই আমাৰ মিউনিচিপালিটি এৰিয়াৰ ভিতৰত যিটো টেক্স এছেছমেণ্ট প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো এতিয়া 20 তাৰিখলৈকে আমাৰ প্ৰচেছটো চলি আছে। পাব্লিকৰ ক্লেইমছ এণ্ড অবজেকশ্যন আমি লৈ আছোঁ, মিউনিচিপালিটিবিলাকত আপোনালোকে দিব পাৰিব। আৰু ইয়াৰ পিছত আমি ছাবচিকুৱেণ্টলি BTC লেভেলত এটা ৰেটটোত সিদ্ধান্তত আমি উপনীত হ'ব লাগিব। আৰু যিটো ৰেট আমি ফিক্স কৰিম, সেই ৰেটটোত আমি বিটিআৰৰ ৰাইজৰ অসুবিধা যাতে নহয় সেইটো লৈ পেলাই টেক্স পেয়াৰৰ অসুবিধা, এক্সট্ৰিম অসুবিধা নোহোৱাকৈ আমি কেতিয়াও কামটো কৰিব নাযাওঁ। আৰু সেইটোত আমি মিউনিচিপালবিলাকে যাতে ছাৰ্ভিচটো ঠিকমতে দিব পাৰে, ৰেভিনিউ যাতে ঠিকমতে কালেকশ্যন কৰিব পাৰে, ৰাইজৰ এইটো ক্ষেত্ৰত অলপ সহানুভূতি সহযোগিতাটোও লাগিব। আপোনালোকে জানে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা ৰিফৰ্ম এজেণ্ডাৰ ভিতৰত এইটো টেক্স ৰিফৰ্মো এটা এজেণ্ডাৰ ভিতৰত আছে। আৰু ইতিমধ্যে আমাৰ EM ছাৰে কৈ গৈছে যে 2023-24 ভিতৰত তাৰমানে 5th ফাইনেন্স কমিশ্যনৰ যিটো আমাৰ 5-year প্লেন পিৰিয়ডৰ অন্তিম মুহূৰ্তত এইটো যদি আমি কমপ্লিট কৰিব নোৱাৰোঁ, তেতিয়াহ'লে হয়তো নেক্সট আগন্তুক যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা অনুদান পাবলগীয়া আছে, সেই অনুদানৰ হাৰটোত হয়তো ড্ৰপ হ'ব পাৰে, নহ'লে আমি পাবলগীয়া অনুদানখিনিও আমি নাপাব, বঞ্চিত হ'বলগীয়া হ'ব পাৰে। সেইকাৰণে ৰাইজৰ অসুবিধা নোহোৱাকৈ আমি কেনেকুৱাকৈ ছাৰ্ভিচটো প্ৰভাইড কৰিব পাৰোঁ, মিউনিচিপালিটিবিলাক ছাষ্টেইন কেনেকুৱাকৈ, ফাইনেন্সিয়েলি ছাষ্টেইন কেনেকৈ হ'ব লাগিব, সেইটো কৰিব লাগিলেতো আমি টেক্স ছিষ্টেমটোত বঢ়াবই লাগিব। আৰু লাষ্ট 30 yearsত আমাৰ টেক্স ছিষ্টেমটোত বঢ়োৱা নাছিলে। এতিয়াও 90 টকা ৰেণ্টেল ভেলুত চলি আছে, য'ত আমি প্ৰাইচ এস্কেলেশ্যনটো যদি চাওঁ 90 টকা বা 100 টকাত সলনি এতিয়া সেইবিলাক 1000 টকাৰ ওপৰত মেটেৰিয়েলৰ দামবিলাক বাঢ়ি গৈছে। এই ক্ষেত্ৰত আমি অকল টেক্স পে'মেণ্টৰ কাৰণে যদি আমি অজৰ আপত্তিটো কৰি থাকোঁ, তেতিয়াহ'লে নিশ্চয় আমি ছাৰ্ভিচ যিখিনি পাব লাগে সেই ছাৰ্ভিচটোত আমি বঞ্চিত হ'ব লাগিব। মিউনিচিপালিটিয়ে সদায়তো গভৰ্ণমেণ্ট অনুদানৰ ওপৰত নিৰ্ভৰ কৰি পেলাই ছাৰ্ভিচবিলাক দিব নোৱাৰে। ষ্ট্ৰীট ছুইপিঙেই হওক, ষ্ট্ৰীট লাইটেই হওক, ৱাটাৰ ছাপ্লাইয়ে হওক, অন্যান্য যিখিনি ছাৰ্ভিচেছ আছে সেই ছাৰ্ভিচেছৰ কাৰণেই আমি টেক্সটো কৰিবই লাগিব। তো এই টেক্স ছিষ্টেমটোত যেতিয়ালৈকে আপগ্ৰেড নহয়, আমি পাব্লিকৰ ওচৰলৈকে আমি যাব নোৱাৰিম। পাব্লিকে যিটো ডিমাণ্ড আছে, যিটো এছপিৰেশ্যন আছে, সেই এছপিৰেশ্যনবিলাক আমি ফুলফিল কৰিব নোৱাৰিম। তো সেইকাৰণে আমি ৰাইজৰ অসুবিধা নোহোৱাকৈ বা মিউনিচিপালিটিবিলাকে যাতে ছাষ্টেইন কৰিব পাৰে ফাইনেন্সিয়েলি, সেইখিনি লক্ষ্য ৰাখি পেলাই আমি কিবা এটা সিদ্ধান্তত উপনীত হ'ব লাগিব। আৰু এতিয়া যিটো গভৰ্ণমেণ্টে যিটো টেক্স আমাক বান্ধি দিছে ৰেট, ARV ভেলু 7.5%, সেইটোতো থাকিবই। তাৰ লগত আমি আৰ্বান টেক্স বা ষ্ট্ৰীট টেক্স বা লাইট টেক্স ইত্যাদিবিলাকৰ ক্ষেত্ৰত আমি অকণমান নেগচিয়েট কৰি লৈ পেলাই BTC লেভেলত, সেইটোত হায়েষ্ট লেভেলত আপোনালোকৰ ৰাইজৰ আখোৱাখিনি, ক্লেইমছ এণ্ড অবজেকশ্যনখিনি লোৱাৰ পিছত আমি নেক্সট BTC লেভেলত, হায়েষ্ট অথৰিটি লেভেলত আমি সেইটো সিদ্ধান্ত ল'ব পাৰিম, কি ৰেটত আমি ফিক্স কৰি লৈ ল'ম। আৰু সেইটো মতে BTC অথৰিটিৰ পৰা এপ্ৰুভেলটো লৈ পেলাই আপোনালোকক পুনৰ আমি নিশ্চয় জনাব পাৰিম, ৰাইজৰ অসুবিধা নোহোৱাকৈ। নাই, 6 শিডিউল এৰিয়া বুলি কৈ পেলাই ছাৰ্ভিচেছৰ ক্ষেত্ৰত 6 শিডিউল বুলি নাথাকে। ইনকাম টেক্সৰ ক্ষেত্ৰত ৰেণ্টেল ভেলু, সেইটোত গভৰ্ণমেণ্ট অফ ষ্টেট গভৰ্ণমেণ্টৰ পৰা যিটো টেক্সেশ্যন মিউনিচিপালিটি প্ৰপাৰ্টি টেক্স এছেছমেণ্ট কৰিব দিয়া গৈছে, মেথডবিলাক আছে। সেই মেথডৰ ভিতৰত অনলাইনত ছিষ্টেমে আছে। 7.5%টো সেইটোত এনুৱেল ৰেণ্টেল ভেলু বুলি কোৱা যায়। প্ৰপাৰ্টি টেক্স আৰু ইনকাম টেক্সটো দুটা বেলেগ বস্তু। ইনকাম টেক্সটো হ'ল মানুহে ইনকাম টেক্সটোত যিটোত এনুৱেল ইনকাম হয়, টেক্সেবল স্লেবৰ ভিতৰত যদি পৰে, তেতিয়াহ'লে ইনকাম টেক্সটো দিব লাগে বা কিছুমানে দিব নালাগে। আৰু সেইটোৰ কাৰণে
বেছড অন ফাইনেন্সিয়েল ক্ৰাইটেৰিয়া ইনকাম টেক্স ডিপাৰ্টমেণ্টে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া IT ডিপাৰ্টমেণ্টে কিছুমান 6th শিডিউলৰ কাৰণে এক্সামশ্যন দিছে। তাৰমানে মানুহজন 6th শিডিউল এৰিয়াত বাসিন্দা হ'ব লাগিব, মাটি ঘৰ বাৰী থাকিব লাগিব, আৰু ইয়াতেই তেওঁ চাকৰিও কৰিব লাগিব, ইনকামো ইয়াতেই কৰিব লাগিব, তেতিয়াহে এক্সামশ্যনটো পাব। যদি বেলেগ এৰিয়াৰ পৰা যদি 6th শিডিউল এৰিয়াত বাস কৰে, তেওঁ হি ইজ লাইবল টু পে দ্য ইনকাম টেক্স। প্ৰপাৰ্টি টেক্সটো এনেকুৱা, প্ৰপাৰ্টি টেক্সটোত একচুৱেলি আমি ছাৰ্ভিচৰ টেক্সৰ ওপৰত কৰা যায়। এটা এছেট ক্ৰিয়েট কৰিছে, এটা প্ৰপাৰ্টি এটা বনাইছে, সেই প্ৰপাৰ্টিটো মিউনিচিপালিটি এৰিয়াৰ ভিতৰত নটিফাইড এটা এৰিয়াৰ ভিতৰত আছে, আৰু মিউনিচিপালিটিয়ে সেইটোৰ কাৰণে এটা ছাৰ্ভিচটো দি দিয়ে। সেই ছাৰ্ভিচটো দিবৰ কাৰণে মিউনিচিপালিটিয়ে সেইটোত এক্টত আছে প্ৰভিজনটোত প্ৰপাৰ্টি টেক্সটো ল'ব লাগে বুলি, তাত কোনো টেক্সৰ এক্সামশ্যনটো নাই, অৰিয়েণ্টেড নহয়। ছাপ'জ এতিয়া আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত, মই উদাহৰণটো দিছোঁ, মই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ এটা ফ্ৰীলি পাইছে, 2 লাখ টকাৰ ঘৰ পাইছে, তাৰ লগত কোনোবা নিজৰ শ্বেয়াৰটো অলপ দিছে, 2 লাখ টকাৰ লগত 50,000 কোনোবা দিছে, কোনোবা 30,000 দি পেলাই 2,30,000 ধুনীয়াকৈ এটা ঘৰ বনাইছে। সেইটো লিমিটেড আছে। আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো পলিচি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আণ্ডাৰত 30 স্কুৱেৰ মিটাৰ, 30 বৰ্গ মিটাৰৰ ঘৰ বনাবৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই টকা দিছে। সেইটো আমি ক'ব গ'লে সেই মানুহজনেতো কোনো ইনকাম নকৰিবও পাৰে, কাৰণ সেই মানুহটো ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কেটেগৰীত পৰে, তেওঁতো সেইটো কেটেগৰীত প্ৰপাৰ্টি টেক্সটোত লাইবল। সেইটোৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই বা আছাম গভৰ্ণমেণ্টে নিৰ্ধাৰণ কৰি দিছে যে তেওঁলোকক ধৰিব লাগে। ছাপ'জ কনষ্ট্ৰাকশ্যন কষ্টত আমি যদি অন্য ক্ষেত্ৰত 1,000 প্ৰতি বৰ্গ মিটাৰত, প্ৰতি বৰ্গ ফুটত যদি খৰচটো পৰে, তেতিয়াহ'লে 30 বৰ্গ মিটাৰ মানে 300 বৰ্গ ফুটমান হয়, মোটামুটি আৰু 310 বৰ্গ ফুটমান হয়। তো সেইটোৰ কাৰণে তেওঁ প্ৰপাৰ্টি টেক্সটো দিব লাগে। কিন্তু আমি যিহেতু ৰাইজৰ স্বাৰ্থতহে মিউনিচিপাল বৰ্ডবিলাকে ছাষ্টেইন কৰি আছে বা কৰি আছে, সেইটোৰ ক্ষেত্ৰত অলপ টেক্সটো এক্সামশ্যন কৰিব পাৰে। মই এটা এড কৰিব বিচাৰিছোঁ, সেইটো ৰিজনৰ মই আপোনাৰ আনচাৰটোত দুটা উত্তৰটো আছে। মই প্ৰথম উত্তৰটোত মই প্ৰপাৰ্টি টেক্সৰ ডাইৰেক্টলি যিটো ৰিলেটেড সেইটোত মই উত্তৰটো দিব বিচাৰিছোঁ। ছাবচিকুৱেণ্টলি 2 নম্বৰ কুৱেশ্যনটোত আপুনি যিটো কৈছে যে মিউনিচিপালিটি এৰিয়াৰ ইমিডিয়েট বাহিৰত, বৰ্তমান আমি য'ত মিটিঙত বহিছোঁ সেই এৰিয়াটো মিউনিচিপালিটি এৰিয়াৰ ভিতৰত নপৰে বুলি আপুনি ক'ব বিচাৰিছেতো? নাই, মানে টেক্স ৰিলেটেড, প্ৰপাৰ্টি টেক্স ৰিলেটেডটোত ৰাইজে যিটো এতিয়া আপোনালোকৰ ফালৰ পৰা যিটো মিডিয়া আমাৰ বন্ধুসকলে আপোনালোকে যিটো ৰেইজ কৰিছে, উইদাউট ফৰ হোৱাট পাৰপাছ উই হেভ টু পে দ্য টেক্স, সেইটোত কৈছে। সেইটোত মই উত্তৰটো দিব বিচাৰিছোঁ। প্ৰপাৰ্টি টেক্সটোত আমি মিউনিচিপালিটি টেক্সটো এইকাৰণেই দিব লাগে যাতে মিউনিচিপাল বৰ্ডবিলাকে আপোনালোকক বেটাৰ ছাৰ্ভিচেছ এণ্ড ফেচিলিটিজটো প্ৰভাইড কৰিব লাগে। এতিয়া আজিৰ দিনত যদি 30 বছৰ বা 40 বছৰ আগৰ যিটো টেক্স এছেছমেণ্ট বা কিছুমানটো নতুনকৈ এছেছ হোৱাই নাই, তথাপিতো আমি দুটা বস্তু আছেতো ইয়াত। এটা হ'ল যে আমি ডিমাণ্ড আৰু মানে অধিকাৰ সাব্যস্ত কৰা আৰু আমি কৰ্তব্য সম্পাদন কৰা, দুটা বস্তু আছে। আমি কৰ্তব্যটো পালন নকৰি পেলাই আমি যদি অধিকাৰটোকে যদি বেছি গুৰুত্ব দি দিওঁ, তেতিয়াহ'লে অলপ গেপটো হৈ যায়, আৰু সেই গেপটোত মই ৰাখিব নালাগে বুলি মই আপোনালোকক অনুৰোধ কৰিম। কাৰণ সেইটোৰ কাৰণে মিউনিচিপাল বৰ্ডবিলাক আছে, আৰু মিউনিচিপাল বৰ্ডক আমি সেইকাৰণেই অলপ ওপৰত উন্নীত কৰিব লাগে, ছিষ্টেমবিলাক আপগ্ৰেড কৰিব লাগে। এতিয়া বৰ্তমান অসম চৰকাৰে সেইকাৰণেই মানে ছিষ্টেমটো লৈছে যে গোটেই ছিষ্টেমটোত আপগ্ৰেড কৰি লৈ পেলাই বেটাৰ ছাৰ্ভিচ যাতে দিব পাৰে, বেটাৰ ফেচিলিটি যাতে দিব পাৰে, ষ্ট্ৰীট লাইট, ষ্ট্ৰীট ছুইপিং, ড্ৰেইন, যিমানখিনি ছাৰ্ভিচেছ লাগে সেই ছাৰ্ভিচেছখিনি এজ পাৰ
under the provision of Assam Municipality Act of 1956 amended from time to time সেইটোত আমি সার্ভিসটো আমি প্রভাইড কৰিবৰ কাৰণে ডেফিনেটলি টেক্স সিস্টেমটো কৰিব লাগিব কাৰণ গভৰ্ণমেণ্টৰ পৰা আমি সদায় আশা কৰি থাকিলেতো নহ'ব আমিওতো দিব লাগিব কন্ট্ৰিবিউশনটো কৰিব লাগিব আৰু 2 নম্বৰ কথাটো হ'ল ইয়াত কোকৰাঝাৰত এতিয়া 10টা ৱাৰ্ডে আছে এইবাৰ যিমানখিনি লাগে আমি হেটোত বঢ়াবৰ কাৰণে নাম্বাৰটো এতিয়ালৈকে ঠিক কৰা হোৱা নাই এই মাৰ্চ মাহৰ ভিতৰত আমি ৰিপৰ্ট সাবমিট কৰিম মিউনিচিপাল বোৰ্ডটো বঢ়াবৰ কাৰণে আপ টু টিটাগুৰিলৈকে বঢ়োৱা যাব আৰু সেইফালে আপোনাৰ জয়পুৰ এৰিয়াটোতো কাভাৰ্ড হৈ আছে সেইটোত তো সেই চেৰিকালচাৰ ফাৰ্মটো একজাক্টলি নপৰিব তাৰ অকণমান আগত হেৰি আছে সেইখিনি আমাৰ অলৰেডি সাৰ্ভেবিলাক হৈ গ'ল এতিয়া সম্পূৰ্ণ তথ্যখিনি সাৰ্ভে ৰিপৰ্ট প্লাছ আমাৰ মেপিংখিনি হৈ যোৱাৰ পিছত আমি আপোনালোকক নিশ্চয়কৈ পিছত আমি জনাব পাৰিম যে মিউনিচিপাল বোৰ্ড এতিয়া 10টাৰ ঠাইত আমাৰ 22টা হৈ গ'ল বাঢ়িব লাগে আৰু সেইটো আপুনি যিটো কুৱেশ্যনটো ৰেইজ কৰিছে সেইটোত এপ্ৰপ্ৰিয়েট কাৰণ এই মানুহখিনি টেক্স পে'মেণ্ট নকৰে মিউনিচিপালিটি নেইবাৰত থকা মানুহখিনি টেক্স আৰু সেইটোত ইতিমধ্যে আমি চিন্তা কৰিছোঁ ৰাইজৰ অসুবিধা নোহোৱাকৈ আমি সেইখিনি ব্যৱস্থাটো উন্নতি পলমে गय गायग्रा आबादारिफोरनि थाखाय मोनसे मोजां खौरां थापा नार्सारियाव मोननो हागोन जाखांफु लाइमोनफोरजों बानायजानाय हाजो आरो हायेनावबो गायजानाय अर्गेनिक गय फुलि थापा नार्सारियाव अर्गेनिक आदबजों बानायजानाय मोजाङैनो खिलिखांनाय गासै 20,000सो गेरेमसा गय फुलिफोर दं बारा नङा फांसेयाव 60 रां होनानैनो नोंथांमोना गय फुलिखौ बायना लांनो हागोन बुरजा लाङोब्ला खमायनायनि सुबिदाबो मोननो हागोन थापा नार्सारिनि गुबै थङा क'क्राझार सहरनि सानजा फारसे थानाय बावखुंग्रि हाजोजों नांजाबनाय हरिनागुरि गामि हाथाइनि साखाथियाव बे अर्गेनिक गय फुलिफोरखौ लांफैनोब्ला नोंथाङा 8011837272 नङाब्ला 9707460226 जानबुं अनजिमायाव थोंजोङै जगाजग खालामहरनो हागोन